গৰ্জন মোছাহাৰী একো ফেক্টৰ নহয় এতিয়া চাওক আপোনালোকে মানে কংগ্ৰেছৰ অৱস্থা গোটেই ভাৰতবৰ্ষত যেনেকুৱা ধৰণৰ এতিয়া বিধ্বস্ত হৈছে আৰু অসমতো তেখেতসকলৰ অৱস্থা একেবাৰে শোচনীয় গতিকে গৰ্জন মোছাহাৰীয়ে আহক বা কোনোবাই আহক কংগ্ৰেছৰ হৈ তেখেতসকল আমাৰ ফেক্টৰ নহয় এতিয়া ৰাইজ আমাৰ লগত মানে মেক্সিমাম BPFৰ লগত যেহেতু ফিক্স হৈ গৈছে আৰু BPFৰ কাৰণে এতিয়া সকলো জাতি জনগোষ্ঠীৰ ৰাইজে চুকি কোণে এতিয়া জিকাবৰ কাৰণে লাগি আছে চৰকাৰ আমি BTCত বদলাব লাগে আৰু এই চৰকাৰ বদলাৰ মানে বদলাই লোৱাৰ যেটো প্ৰক্ৰিয়া MP ইলেকশ্যনৰ পৰাই আৰম্ভ কৰিবৰ কাৰণে মানুহবিলাকে BPFক বাছনি কৰি লৈছে আৰু BPFে এইবাৰ MP ইলেকশ্যনত জিকি যাব ইয়াত একো সন্দেহ নাই তা মাইনৰিটি ভোটাৰবিলাকে সেই কথাটো স্পষ্টকৈ জানে যে কংগ্ৰেছক ভোট দিলেও কংগ্ৰেছে কোনো প্ৰকাৰে জিকিব নোৱাৰে অকল মাইনৰিটি সম্প্ৰদায়ৰ ভোট পাই কংগ্ৰেছে কেনেকৈ জিকিব গতিকে যেটো দলে নেকি আমি গোটেইটো ভোট ঢালি দিয়াৰ পিছতো জিকিব নোৱাৰিব সেইটো দলটো আমি কিয় বাছনি কৰি এই কেণ্ডিডেটক কিয় আমি ভোট দিম বুলি মাইনৰিটি সম্প্ৰদায়ৰ মানুহবিলাকে নিশ্চয় তেখেতসকলে গভীৰভাৱে চিন্তা চৰ্চা কৰি পেলাই গতিকে তেখেতসকলে BTC ইলেকশ্যনটো চাই বা BTCত ৰাজনৈতিক এটা পৰিৱৰ্তন আনিবৰ কাৰণে BPFৰ দ্বাৰাই উন্নয়নৰ কাম আকৌ আৰম্ভ কৰিবৰ কাৰণে ইয়াত BPFক চৰকাৰ আনিবলৈ হলে MP ইলেকশ্যনৰ পৰাই BPFক জিকাবৰ কাৰণে আমি সবে আগভাগ ল'ব লাগিব আৰু সেই কথাটো তেখেতসকলে উপলব্ধি কৰি পেলাই কংগ্ৰেছৰ ফালে নগৈ পেলাই BPFৰ লগতে সব গুচি আহিব আৰু BPFকে ভোট দান কৰিব